আপোনালোকক মই আজি দুজন বিশিষ্ট সাহিত্যিকৰ বিষয়ে ক'বলৈ লৈছোঁ। এজন হৈছে ডক্টৰ লক্ষ্মীনন্দন বৰাদেৱ আৰু আনজন হৈছে হোমেন বৰগোহাঞিদেৱ। দুয়োজনে অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। প্ৰথমতে ডক্টৰ লক্ষ্মীনন্দন বৰাদেৱৰ বিষয়ে ক'বলৈ লওঁ। ডক্টৰ লক্ষ্মীনন্দন বৰা একাধাৰে ঔপন্যাসিক আছিলে আৰু তেখেতে গল্পও লিখিছিলে, গল্পকাৰ আছিলে। তেখেতে অসমীয়া সাহিত্যলৈ বহুতো ৰচনা লিখি ভ্ৰমণ কাহিনী লিখিছে, গল্প লিখিছে, প্ৰবন্ধ লিখিছে আৰু এইদৰে তেওঁ উপন্যাসো লিখিছে। তেখেতে এইদৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এইজনা বিশিষ্ট সাহিত্যিকৰ জন্ম হৈছিল 1932 চনৰ 1932 চনৰ 1 মাৰ্চত নগাঁও জিলাৰ হাতীচুং কুজিদাহ গাঁৱত জন্ম হৈছিলে। পাতাল ভৈৰৱী উপন্যাসৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা পাইছিলে 1988 চনত। 1988 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। 1996 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিলে তেখেতে। তেখেতৰ গংগা চিলনীৰ পাখি, নিশাৰ পূৰবী, অচিন কন্যা, মন মাটি মেঘ, পাতাল ভৈৰৱী, যাক এৰি নাহিকেও পাম, মেঘত মাদল বাজে, কায়কল্প আদি তেখেতে পুথি লিখি থৈ গৈছে। তোমালোকে নিশ্চয় নাম শুনিছে। যাক এৰি নাহিকেও পাম এইখনো তেখেতৰ এখন বিখ্যাত পুথি। গংগা চিলনীৰ পাখি এইখনো এখন বিখ্যাত উপন্যাস। তাৰপিছত কায়কল্প এইখনো বিখ্যাত উপন্যাস, তোমালোকে নিশ্চয় শুনিবলৈ পাইছা। জীৱনজোৰা সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে তেখেতক 2004 চনৰ অসম উপত্যকা সাহিত্য বঁটা তেখেতক দিয়া হয়। একেদৰে কায়কল্প উপন্যাসৰ বাবে তেখেতে লাভ কৰে সাহিত্য জগতৰ মৰ্যাদাপূৰ্ণ বঁটা সৰস্বতী সন্মান 2008 চনত লাভ কৰে। তেখেতে সাহিত্য আলোচনী গৰিয়সী সম্পাদক আছিলে সাহিত্য আলোচনী এখন। তাৰপিছত 2013 চনত তেখেতে ভাৰতীয় ভাষা পৰিষদৰ ৰচনা সমগ্ৰ পুৰস্কাৰ পাইছিলে আৰু 2015 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিলে। গৰিয়সী নামৰ উন্নত মানৰ আলোচনীখনৰ সম্পাদকৰ আসন শুৱনি কৰা ডক্টৰ বৰাদেৱে অসমৰ সংবাদ জগতৰ এটি নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিলে। তেওঁ গংগা চিলনীৰ পাখি, পৰিচালক পদুম বৰে অসমীয়া কথাছবিৰ ৰূপ দি কাহিনী আৰু চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে আৰু এই উপন্যাসখন ভাৰতৰ 1,000ৰো অধিক ভাষালৈ অনুদিত হৈছে। 2021 চনৰ 3 জুন তাৰিখে গুৱাহাটী এক্সেল কেয়াৰ হস্পিটেলত তেখেতে বহু দিনৰ পৰাই কভিড ৰোগত আক্ৰান্ত হৈ 3 জুন তাৰিখে 2021 চনৰ 3 জুন তাৰিখে ইহলীলা সম্বৰণ কৰে। তেখেতে কেইবাখনো উপন্যাস গল্প লিখি থৈ গৈছে। তেখেতে আজি ইহলীলা সম্বৰণ কৰাৰ লগে লগে অসমীয়া সাহিত্য জগতৰ এটা অপূৰণীয় ক্ষতি হ'ল। আমি তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। আন এজন বিশিষ্ট সাহিত্যিক আছিলে হোমেন বৰগোহাঞিদেৱ। তেখেত একেধাৰে সাহিত্যিকো আছিলে, সাংবাদিকো আছিলে। 1932 চনৰ 7 ডিচেম্বৰ ঢকুৱাখানাত তেখেতৰ জন্ম হৈছিল। 1932 সাপ্তাহিক নীলাচল, নাগৰিক, সূত্ৰধাৰ, অসমবাণী, আমাৰ অসম এইবোৰ কাকতৰ তেখেতে সম্পাদক আছিলে। কিছুকাল আজকলৰো সংবাদদাতা আছিলে। আজি দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক আছিলে। প্ৰকাশিত পুথিকেইখন হৈছে সুবালা, পিতা পুত্ৰ, সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাই বাওধান খায়, তান্ত্ৰিক, তাৰপিছত মোৰ সাংবাদিক জীৱন, আত্মানুসন্ধান, নিসংগতা, বিষণ্ণতা, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আদি। পিতা পুত্ৰৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা তেখেতে লাভ কৰিছিলে। অন্যান্য বঁটাসমূহ বহুতো বঁটা লাভ কৰিছিলে। তেখেতে প্ৰকাশন পৰিষদৰ বঁটা পাইছিলে 1976 চনত পাইছিলে আৰু অসম উপত্যকা সাহিত্য বঁটা পাইছিলে 91 চনত 1991 চনত। 2001 আৰু 2002 চনৰ অসম সাহিত্য সভাৰ তেখেতে সভাপতি হৈ আছিলে। 2005 চনত কিছুদিনৰ বাবে সাহিত্য আলোচনী সাতসৰীৰ সম্পাদক আছিলে। তেখেতে 2017 চনৰ পৰা বৰ্তমানলৈকে নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক হৈ আছিলে। তেখেতো কভিড ৰোগত আক্ৰান্ত হৈ 2021 চনত গুৱাহাটীৰ GNSC হস্পিটেলত ইহলীলা সম্বৰণ কৰিছিলে। আমি তেখেতৰো আত্মাৰ সদ্গতি কামনা কৰিছোঁ। ধন্যবাদ।